প্ৰিয় বন্ধুসকল আপোনালোকে জানেনে SBI অৰ্থাৎ ষ্টেট বেংক অফ ইণ্ডিয়াত মাত্ৰ ৫০,০০০ টকা এটা এবাৰ ইনভেষ্ট কৰিয়ে ১.৫ কোটি টকালৈ ইনকাম কৰিব পাৰে হয় প্ৰিয় বন্ধুসকল এই ভিডিঅ'টোৰ জৰিয়তে আমি আলোচনা কৰিম SBI অৰ্থাৎ ষ্টেট বেংক অফ ইণ্ডিয়াৰ কি আঁচনিৰ জৰিয়তে মাত্ৰ ৫০,০০০ টকা এবাৰ ইনভেষ্ট কৰিয়ে ১.৫ কোটি টকালৈ ইনকাম কৰিব পাৰিব এই স্কিমত আপোনালোকে কি ধৰণে এপ্লাই কৰিব লাগিব এপ্লাই কৰিবৰ বাবে কি ডকুমেন্ট থাকিব লাগিব লগতে এই স্কিমত এপ্লাই কৰিবৰ বাবে আপোনাৰ বয়স কিমান হ'ব লাগিব সকলো ডিটেইল এই ভিডিঅ'টোৰ জৰিয়তে আমি আলোচনা কৰিম আপুনি ভিডিঅ'টোত এটা লাইক কৰি দিয়ক লগতে আপোনাৰ বন্ধু বা বান্ধৱী ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু যদিহে পোন প্ৰথমবাৰৰ বাবে মোৰ চেনেলটোত আপুনি ভিডিঅ' চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আৰু ওচৰত থকা বেল আইকনটো টিপি নটিফিকেশন অন কৰি লওক প্ৰিয় বন্ধু আপুনি যদি আপোনাৰ লৰা ছোৱালীৰ ভৱিষ্যতটো সিকিউৰ কৰিব বিচাৰিছে অনাগত ভৱিষ্যতত আপোনাক যদি এটা মোটা অংকৰ ধনৰ প্ৰয়োজন আছে লগতে আপোনাৰ সন্তানৰ উচ্চ শিক্ষা আৰু কন্যাৰ বিবাহৰ বাবে যদিহে ভৱিষ্যতত ধনৰ প্ৰয়োজন হোৱাৰ সম্ভাৱনা আছে যদিহে আপুনি এনেকুৱা এটা ইনভেষ্টমেন্ট প্ল্যান বিচাৰি আছে যত মাত্ৰ ৫০,০০০ টকা ইনভেষ্ট কৰিয়ে মেচুৰিটিৰ সময়ত ১.৫ কোটি টকালৈ উইথড্ৰ কৰিব পাৰে তেনেহলে প্ৰিয় বন্ধুসকল আপুনি এই ভিডিঅ'টো অকনো স্কিপ নকৰাকৈ চাব এই স্কিমটোৰ লাষ্ট 1 ইয়াৰ্ছৰ ৰিটাৰ্ণ হৈছে 26.35% লাষ্ট 2 ইয়াৰ্ছৰ ৰিটাৰ্ণ হৈছে 24.34% সিন্স ইনসেপশন অৰ্থাৎ ইয়াৰ জন্মৰে পৰা এই স্কিমটোই 43.93% ৰিটাৰ্ণ দি আহিছে হয় প্ৰিয় বন্ধুসকল মই আপোনালোকক ক'বলৈ ওলাইছো SBI Magnum চিলড্ৰেনছ বেনিফিট ফাণ্ড এণ্ড ইনভেষ্টমেন্ট প্ল্যানৰ বিষয়ে আপোনালোকে নিশ্চয় জানে মিউচুৱেল ফাণ্ডৰ টকাবোৰ শেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰা হয় কোম্পানীত যিসকল ফাণ্ড মেনেজাৰ থাকে তেখেতসকলে আমাৰ ইনভেষ্ট কৰা ফাণ্ডবোৰ মেনেজ কৰে আৰু আমাক এটা ভাল ৰিটাৰ্ণ পোৱাত সহায় কৰি দিয়ে লগতে আপোনালোকে এইটো জানে বৰ্তমান সময়ত শেয়াৰ মাৰ্কেট অল টাইম হাই হৈ আছে আৰু ইয়াতকৈ বেছি হাই হোৱাৰ সম্ভাৱনা আছে বেংকত FD অৰ্থাৎ ফিক্সড ডিপোজিট কৰাৰ দৰে এই স্কিমত মাত্ৰ ৫০,০০০ টকা এটা যদি আপুনি ইনভেষ্ট কৰি থৈ দিয়ে তেনেহলে মেচুৰিটিৰ সময়ত ১.৫ কোটি টকালৈ আপুনি লাভ কৰিব পাৰিব বন্ধুসকল মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰাৰ তিনিটা অপচন আছে এক নম্বৰটো হৈছে SIP অৰ্থাৎ সিস্টেমেটিক ইনভেষ্টমেন্ট প্ল্যান দুই নম্বৰটো হৈছে লামসাম আৰু তিনি নম্বৰটো হৈছে SWP অৰ্থাৎ সিস্টেমেটিক উইথড্ৰল প্ল্যান কিন্তু এই ভিডিঅ'টোত আমি লামসাম অপচনৰ বিষয়ে আলোচনা কৰিছো যত মাত্ৰ এবাৰেই ৫০,০০০ টকা আপুনি ইনভেষ্ট কৰিব লাগিব আৰু মেচুৰিটিৰ সময়ত ১.৫ কোটি টকালৈ লাভ কৰিব পাৰিব বন্ধুসকল এই SBI Magnum চিলড্ৰেনছ বেনিফিট স্কিমৰ ফাণ্ড সাইজ হৈছে ১০২৫.৫১ কোটি টকা অৰ্থাৎ এই স্কিমত ইতিমধ্যে আপোনাৰ আৰু মোৰ দৰে ইনভেষ্টৰসকলে ১০০০ কোটি টকাতকৈ বেছি ইনভেষ্ট কৰি দিছে এই স্কিমৰ NAV প্ৰাইচ অৰ্থাৎ নেট এছেট ভ্যালু হৈছে ₹28.49 এজ অন 7 জুলাই 2023 এই স্কিমত মিনিমাম ইনভেষ্টমেন্ট SIPত মাত্ৰ ৫০০ টকাৰ পৰা মান্থলি ইনভেষ্ট কৰিব পাৰিব আৰু লামসামত ৫০০০ টকাৰ পৰা ইনভেষ্ট কৰিব পাৰিব লগতে মনত ৰাখিব লামসামত কোনো ধৰণৰ ম্যাক্সিমাম ডিপোজিট লিমিট নাই আনলিমিটেড যিমান আপোনালোকে ইনভেষ্ট কৰিব বিচাৰিছে সিমানেই ইনভেষ্ট কৰিব পাৰিব বন্ধুসকল এই স্কিমৰ টপ হোল্ডিং কোম্পানীবোৰ হৈছে নেটফ্লিক্স INC HDFC ফাইনেন্স লিমিটেড ডেভিছ লেবৰেটৰিজ লিমিটেড অথৰ ইণ্ডাষ্ট্ৰিজ মুথুট ফাইনেন্স আৰু এলফাবেট INC যদিও এই স্কিমে সিন্স ইনস্ক্ৰিপশন অৰ্থাৎ জন্মৰ পৰা ৰিটাৰ্ণ দিছে 43.93% তথাপিও আমি অলপ কম কৰি এক্সপেক্টেড ৰিটাৰ্ণ ধৰি লৈছো 21% এতিয়া এই স্কিমত এটা ওয়ান টাইম ইনভেষ্টমেন্ট 50,000 আপুনি যদি ইনভেষ্ট কৰি দিয়ে আৰু এক্সপেক্টেড ৰিটাৰ্ণ যদি 21% হয় তেনেহলে কিমান দিনৰ ভিতৰত আপুনি ১.৫ কোটি টকালৈ ৰিটাৰ্ণ লাভ কৰিব আউকচোন ক্যালকুলেশন কৰি দেখো এতিয়া আপুনি যদি লামসাম ইনভেষ্টমেন্ট ৫০,০০০ টকা এটা কৰি দিয়ে আৰু এক্সপেক্টেড ৰিটাৰ্ণ যদি 21% হয় 10 বছৰৰ কাৰণে যদি ইনভেষ্ট কৰি দিয়ে তেনেহলে এক্সপেক্টেড ৰিটাৰ্ণ হ'ব ২,৮৬,৩৭৫ টকা এতিয়া আপোনাৰ ফাইনেল ভ্যালুটো হ'ব ৩,৩৬,৩৭৫ টকা এতিয়া এই স্কিমটোকে আকৌ যদি 5 বছৰ বঢ়াই দিয়ে অৰ্থাৎ 15 বছৰ কৰি দিয়ে তেনেহলে এস্টিমেটেড ৰিটাৰ্ণ লাভ কৰিব ৮,২২,৪৭০ টকা আৰু ফাইনেল ভ্যালুটো হ'ব ৮,৬২,৪৭০ টকা ঠিক তেনেদৰে এই স্কিমটোকে আকৌ যদি 5 বছৰ বঢ়াই দিয়ে অৰ্থাৎ 20 বছৰ পিছত আপোনাৰ এস্টিমেটেড ৰিটাৰ্ণ লাভ কৰিব ২২,১২,৯৬৩ টকা আৰু ফাইনেল ভ্যালুটো হ'ব ২২,৬২,৯৬৩ টকা পুনৰ যদি 5 বছৰ বঢ়াই দিয়ে অৰ্থাৎ 25 বছৰ পিছত আপোনাৰ এস্টিমেটেড ৰিটাৰ্ণ লাভ কৰিব ৫৮,১৯,৫৪৩ টকা ফাইনেল ভ্যালুটো হ'ব ৫৮,৬৯,৫৪৩ টকা বন্ধুসকল এইখিনিত অকমান গুৰুত্ব দিব আপুনি এই টকাখিনি যদি এতিয়াই উঠাই নলৈ পুনৰ 5 বছৰলৈকে এই স্কিমটো কন্টিনিউ কৰে অৰ্থাৎ 30 বছৰলৈ কন্টিনিউ কৰে এই 58 লাখ টকাৰে আপুনি এস্টিমেটেড ৰিটাৰ্ণ লাভ কৰিব ১,৫১,৭৪,০৮২ টকা আৰু ফাইনেল ভ্যালুটো আপুনি লাভ কৰিব ১,৫২,২৪,০৮২ টকা অৰ্থাৎ মাত্ৰ 5 বছৰ বঢ়াই দিয়াৰ লগে লগে আপোনাৰ 58,০০০ ১.৫ কোটি টকালৈ কনভাৰ্ট হৈ গল বন্ধুসকল এতিয়া জানো হক এই স্কিমত আপোনালোকে কি ধৰণে ইনভেষ্ট কৰিব এই স্কিমত তিনি ধৰণে ইনভেষ্ট কৰিব পাৰিব ওয়েবসাইট ব্ৰোকাৰ আৰু মোবাইল এপছৰ জৰিয়তে
বন্ধুসকল ইতিমধ্যে মাৰ্কেটত বিভিন্ন ধৰণৰ মোবাইল এপছ উপলব্ধ হৈছে যাৰ জৰিয়তে আপুনি আপোনাৰ KYC কমপ্লিট কৰি ইনভেষ্টমেণ্ট ষ্টাৰ্ট কৰি দিব পাৰিব তেনে ধৰি লওক গ্ৰো এপ আপষ্টক ফোন পে পেটিএম ইত্যাদি এপছৰ জৰিয়তে আপোনালোকে ইনভেষ্ট কৰিব পাৰিব বন্ধুসকল এই ভিডিঅ'টোত মই কোনো ধৰণৰ এপছক প্ৰমোট কৰা নাই আপোনালোকে যিটোই এপছই ভাল পায় সেই এপছটোতে আপোনালোকে ইনভেষ্ট কৰি দিব কিন্তু ইনভেষ্ট কৰাৰ আগতে এটা কথা মনত ৰাখিব মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰাৰ এটা হাই ৰিস্ক আছে হেহে মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰাৰ আগতে ইয়াৰ সম্পূৰ্ণ নথিপত্ৰ লগতে পলিচি ৰিলেটেড সকলো ডকুমেণ্ট শুদ্ধকৈ পঢ়ি ল'ব পঢ়ি লৈহে আপোনালোকে মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিব নতুবা যিকোনো এজন ফাইনেন্সিয়েল এডভাইজৰৰ পৰা এডভাইচ লৈহে ইনভেষ্ট কৰিব বন্ধুসকল এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক SBI Magnum চিলড্ৰেন বেনিফিট স্কিমৰ বিষয়ে বিতংভাৱে জনাবলৈ চেষ্টা কৰিছো আশা কৰিছো আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহলে লাইক শেয়াৰ আৰু কমেন্ট কৰি দিব লগতে আপোনাৰ বন্ধু বা বান্ধৱীক ভিডিঅ'টো শেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব আৰু যদিহে পোনপ্ৰথমবাৰৰ বাবে মোৰ চেনেলটোত আপুনি ভিডিঅ' চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব পুনৰ অন্য এটা ভিডিঅ'ত আপোনালোক সকলোকে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছো ধন্যবাদ